আজি একদম ব্ৰহ্ম মুহূৰ্ততে উঠি প্ৰথমতে সূৰ্য দেৱতাক সেৱা কৰিছোঁ, মানে জলৰ্পণ কৰিছোঁ। আৰু এই থালখনত দেখিছে মই আজি শিৱ মন্দিৰত যাম, যিহেতু শাওণ মাহৰ প্ৰথমটো সোমবাৰ, সেয়েহে আজিৰ পৰা মই 16টা সোমবাৰৰ ব্ৰতৰ সংকল্প লৈছোঁ। সংকল্প লোৱাটো জৰুৰী হয়, আৰু সংকল্পত মই কি লৈছোঁ দেখিছে হাতত, কাৰণ যেতিয়ালৈকে আপুনি সংকল্প নলয় তেতিয়ালৈকে মানে কি ব্ৰত নহয়। আৰু প্ৰথমতে মহাদেৱৰ আগত ক'ব লাগিব যে মই কিহৰ কাৰণে সংকল্প লৈছোঁ, কিয় লৈছোঁ। আৰু এই শিৱলিংগত মানে শিৱ পৰিয়াল বিৰাজমান আছে। সোঁহাতত আৰু বাওঁহাতত গণেশ বাবা আৰু কাৰ্তিকেয় বিৰাজমান আছে, আৰু মাজত অশোক সুন্দৰী, আৰু শিৱলিংগৰ একদম আগভাগত মা পাৰ্বতী দেৱী। পঞ্চামৃতেৰে জল অভিষেক কৰিলোঁ, আৰু এইখিনি নীতি নিয়মেৰে মই ৰাতিপুৱাৰ পূজাভাগ শেষ কৰিছোঁ। আৰু এইটো নহয় যে শিৱ মন্দিৰত মই এইটো দিব লাগিব, সেইটো দিব লাগিব, যাৰ যি সামৰ্থ্য হয় সেইখিনি দিলে হ'ল। শিৱ বাবাই এটা বেলপাত আৰু অলপ জলেৰে আৰু সন্তুষ্ট হয়, মই শুদ্ধ মনেৰে কেৱল দিলে হ'ল। আৰু মই লং ভিডিঅ'ত জনাম মই কেনেকৈ কি কৰিছোঁ, মোৰ যি ইচ্ছা